নমস্কাৰ সকলোকে আছামিজ ব্লগাৰ দীপিকা ৱাইটি চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৰে ভাল, মোৰো ভাল। আহিছোঁ ভাত বনাবলৈ, দুপৰীয়াৰ ভাত। আৰু আজিৰ স্পেচিয়েল হৈছে গুণুমাই ৰাতিপুৱাই শেৱালি ফুল বুটলি আনিছিল। শেৱালি ফুল ভাতৰ সৈতে ভাজিম। আহকচোন তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। দুটা মিডিয়াম সাইজৰ পিঁয়াজ লৈছোঁ আৰু এইকেইটা কেঁচা জলকীয়া। পিঁয়াজখিনি আৰু কেঁচা জলকীয়াখিনি এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ আৰু শেৱালি ফুলকেইটা ধুই লৈছোঁ আৰু এইখিনি লৈছোঁ ভাত। ঘৰৰ বস্তু বতৰত খাব লাগে। এনে ভাজিলে শেৱালি ফুল তিতা লাগে, সেইবাবে ভাতৰ সৈতে ভাজিম। ভাতৰ সৈতে ভাজিলে তিতা নাপাব আৰু মোৰ ল'ৰা ছোৱালীকেইটাও খাব। কেৰাহীটো বহাই লৈ তেল দি লৈছোঁ। তেল অকণমান বেছিকৈ দিছোঁ। তেল বেছিকৈ দিলে সোৱাদ লাগে বেছিকৈ ভাজা। তেল টপাত হৈছে, পিঁয়াজখিনি বহাই দিছোঁ আৰু লগতে কেঁচা জলকীয়াখিনি। পিঁয়াজ আৰু জলকীয়াখিনি অকণমান সময় ভাজি ল'ম। পিঁয়াজ জলকীয়াখিনি অকণমান সময় ভাজি লৈ শেৱালি ফুলখিনি দি দিছোঁ। শেৱালি ফুল পিঁয়াজ জলকীয়াখিনি ভালদৰে ভাজি ল'ম। যেতিয়া ফুলকেইটা ভালদৰে ভজা যাব তেতিয়া মই ভাতখিনি দি দিম। শেৱালি ফুল আৰু পিঁয়াজখিনি ভালদৰে ভজা গৈছে, এয়া চাওকচোন। এতিয়া ভাতকেইটা দি দিছোঁ। ভাতকেইটা দি অকণমান সময় লাৰি দিছোঁ আৰু সোৱাদ অনুসৰি নিমখ দি দিছোঁ আৰু ৰং গুড়া। ভালদৰে লাৰি দিম। ভাতৰ মাখাবিলাক মই খন্তিৰ সহায়ত এনেকৈ ভাঙি দি আছোঁ যাতে মাখা নাথাকে। এনেকুৱা হৈছে, খাবলৈ বিৰাটেই টেষ্টি হয়। মই মাজে মাজে এনেকৈ ভাজি দিওঁ ইহঁতক। এয়া চাওক, শেৱালি ফুলৰ সৈতে ভাত ভাজি বনাই খাই চাব আৰু কেনেকুৱা হৈছে কমেণ্টত জনাব। যদি আপোনালোকক মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কোনোবাই যদি প্ৰথমৰ বাবে মোৰ ভিডিঅ' চাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তেনেহ'লে আজিলৈ ইমানতে, ধন্যবাদ।